লাহবানৰ ভিডিঅ'টো যেতিয়া আমি আগবঢ়াইছিলোঁ, বহু মানুহে প্ৰশ্ন কৰিছিল যে ইয়াক ব্যৱহাৰ কেনেকৈ কৰিম আৰু ইয়াৰ কামনো কি। প্ৰথমতে ক'ব বিচাৰিম যে ইয়াক ব্যৱহাৰ কেনেকৈ কৰে। আমি সদায় অসমীয়া প্ৰত্যেকখন ঘৰতে, গাঁৱৰে হওক ইয়াৰে হওক, আমি সকলোৱে জানো যে আমি ঘৰত সন্ধিয়া ধূনা দিওঁ। আজিকালি হয়তো ইয়াৰ প্ৰচলনটো কমিছে, কিন্তু এই লাহবানৰ জৰিয়তে আমি নাৰিকলৰ বাকলিত যেনেদৰে এই ধূনাৰ মলাত আমি নাৰিকলৰ বাকলি দি তাত যেতিয়া ধোঁৱাটো ওলাব, তাত এই লাহবানটো আপোনালোকে ব্যৱহাৰ কৰিব। আৰু এইটো আমাৰ 21 দিনীয়া পেকেট এটা থাকে, সেই 21 দিনলৈ আপুনি কণ্টিনিউৱাছলি ব্যৱহাৰ কৰিব লাগিব। যেতিয়া আপোনাৰ ধোঁৱাটো ওলাব, তাত আপুনি এনেদৰে লাহবানটো অলপ দেৰি দিলে, দি উঠি আপোনাৰ যিটো মনৰ ইচ্ছা যে ঘৰত ইয়াৰ একচুৱেলি প্ৰকৃত কাম হ'ল যে এই লাহবানটো ব্যৱহাৰৰ ফলত ঘৰত থকা নেগেটিভিটি দূৰ হয়। লগতে যদি একেৰাহে 3 মাহ ব্যৱহাৰ কৰিব পাৰে, বাস্তু দোষো দূৰ হয়। লগতে আপুনি এই লাহবানটো ব্যৱহাৰ কৰাৰ ফলত যদি কাৰোবাৰ ঘৰত হয় যে বহুদিন ধৰি পূজা কৰা নাই বা হোম যজ্ঞ একো কৰা নাই, তেতিয়াহ'লে এই লাহবানটো ব্যৱহাৰৰ ফলত আপোনাৰ ঘৰত সেই ধৰণৰ এটা ধনাত্মক উৰ্জা আহিব, য'ত আপোনাৰ এনেকুৱা ফিল হ'ব যে আপুনি ঘৰত এইমাত্ৰ হোম যজ্ঞ কৰি উঠিছে। লগতে ইয়াৰ পজিটিভ এনাৰ্জি ইমান বেছি যে এই লাহবানটো ব্যৱহাৰৰ ফলত আমাৰ ঘৰত মা লক্ষ্মীৰ এট্ৰাকশ্যন কৰিব পাৰে, মা লক্ষ্মীক আমি আমন্ত্ৰণ কৰিব পাৰোঁ, বা টকা পইচাৰ অভাৱক দূৰ কৰিবলৈ এয়া আমি ব্যৱহাৰ কৰিব পাৰোঁ। লগতে এই লাহবান ব্যৱহাৰ কৰিলে আপোনালোকৰ ঘৰত যদি মানসিক ক্লেশ আছে, কাজিয়া পেচাল আছে, সেইবোৰো লাহে লাহে নাইকিয়া হৈ আহে। যিহেতু লাহবান প্ৰকৃততে ৰিমুভ কৰে, আঁতৰাই দিয়ে নেগেটিভ এনাৰ্জি বা যিকোনো ধৰণৰ ঋণাত্মক শক্তিবোৰক দূৰত ৰখাত সহায় কৰে। গতিকে সেই ঋণাত্মক শক্তিৰ প্ৰভাৱত যদিহে আপোনাৰ ঘৰত কাজিয়া পেচাল হৈ আছে বা বেমাৰ আজাৰ হৈ আছে বা বিভিন্ন ধৰণৰ মতৰ অমিল হৈ আছে, তেতিয়াহ'লে সেই সকলোবোৰ লাহে লাহে দূৰ হ'ব। কিন্তু এই প্ৰডাক্টটো এনেকুৱা নহয় যে আপোনাক ইনষ্টেণ্টলি কিবা এটা আনি দিব, আপুনি ইয়াক অভ্যাস কৰিব লাগিব। প্ৰথম 21 দিনত আপুনি নিশ্চয় ভাল ৰিজাল্ট পাব। মই যিহেতু এক্সপেৰিমেণ্ট বা মই নিজে এইবোৰ খুব ভাল ফল পাই পেলাইহে ৰাইজৰ মাজত উলিয়াই দিছোঁ। গতিকে প্ৰথম প্ৰশ্ন যিটো আছিলে যে কেনেদৰে ব্যৱহাৰ কৰিব, সেয়া হ'ল ধূনাৰ বাকলিত জ্বলাই পেলাই তাত আপুনি ব্যৱহাৰ কৰিব। 21 দিন ব্যৱহাৰ কৰিব, সন্ধিয়া কৰক বা ৰাতিপুৱা কৰক, সেইটো সম্পূৰ্ণ আপোনাৰ ওপৰত ভিত্তি কৰিব। দ্বিতীয়তে, ঘৰত যিগৰাকী মহিলাই যদি দি আছে, তেওঁৰ যদি হঠাৎ পিৰিয়ডছ হৈ গৈছে, তেতিয়াহ'লে তেওঁৰ ঘৰৰ যিকোনো মেম্বাৰে এই ধূনাটো 21 দিনলৈ ব্যৱহাৰ কৰিব পাৰিব। তৃতীয়তে, বহু মানুহে ধূনাৰ এই নাৰিকলৰ বাকলিৰ ধোঁৱাটো ল'ব নোৱাৰে। শ্বাস প্ৰশ্বাসজনিত বিভিন্ন ধৰণৰ সমস্যাও থাকিব পাৰে বা ল'ব নোৱাৰা কাৰণ থাকিব পাৰে, নজ্বলাব পাৰে। গতিকে তেওঁলোকে এই ধূনাটো বা এই লাহবানটো অকণমান কৰ্পূৰ দি পেলাই, কৰ্পূৰটো যেতিয়া জ্বলিব, তাত এই লাহবানটো জ্বলাই পেলাইও আপোনালোকে একেখিনি ফলে লাভ কৰিব। আশা ৰাখিছোঁ আপোনালোকৰ প্ৰশ্নবোৰৰ উত্তৰ মই কৰিব পাৰিছোঁ। আৰু যিহেতু ষ্টক কম, গতিকে যিসকলক লাগে তেওঁলোকে সোনকালে আমাক যিটো নম্বৰ দিয়া আছে তাত কল কৰিব পাৰিব, হোৱাটছআপ কৰিব পাৰিব আৰু এইটো ল'ব পাৰিব। ধন্যবাদ।